কি জীৱন ৰে। পইচাৰ কাৰণে নিজৰ ঘৰখন, নিজৰ গাঁওখন এৰি আহি আজি বাহিৰত কাম কৰিবলগীয়া হৈছে। আমাৰ ঘৰখনলৈ, গাঁওখনলৈ মনত নকৰাকৈ নাথাকে, কিন্তু উপায় যে নাই। পইচাৰ কাৰণে ঘৰখন এৰিবলগীয়া হৈছে। ঘৰখন জানো এৰিব কাৰ মন যায়? ঘৰত থাকিবৰ কাৰ মন নাযায়? কিন্তু ঘৰত থাকি বাহিৰলৈ পইচা ঘটিবলৈ নাহিলে নহয় যে। বৰ দুখৰ সঁচাকৈ দিনবোৰ। সৰু অৱস্থাই ভাল আছিলে, না পইচা না কিবা। কিন্তু ডাঙৰ হোৱাৰ লগে লগে যিমান ডাঙৰ হৈছোঁ সিমান পইচা দৰকাৰ হৈ গৈছে। খালি পইচা, জীৱন মানেই পইচা। ক'ত যে ৰ'বগৈ, ক'ত যে শেষ হ'ব।